প্ৰথমতে মই গৰম হৈ থকা তেলখিনিতে পাঁচফোৰণ কেইটামান আৰু পিঁয়াজ এটা কাটি লৈ তাতে দিছোঁ। তাতে মই কাটি থোৱা ভেন্দি, কুন্দুলি, আলু এইখিনি দি দিম এতিয়া। গেছৰ ফ্লেমটো ল' কৰি লৈ মই কাটি থোৱা পাচলিখিনি দি দিলোঁ। তাতে নিমখ এচামুচ দিছোঁ, হালধি এচামুচ দি অলপ সময় ভাজিছোঁ। ভজাৰ পিছত ঢাকনিখন লগাই দিলোঁ। আধা ঘণ্টাৰ পিছত ভাজিখিনি সম্পূৰ্ণ হৈ গ'ল। আমাৰ কুন্দুলি, ভেন্দি, আলু ভাজি হৈয়ে গৈছে। সেই আলু ধুনীয়াকৈ সিজিলে এতিয়া মই কাঢ়ি দিম। আকৌ সেই একেখন কেৰাহীতে তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত পাঁচফোৰণ, লং, ইলাচি, দালচেনি সেয়া দিলোঁ। এটা পিঁয়াজ কাটি লৈ তাতে দি দিছোঁ। ইয়াতে দিছোঁ মই খুন্দি থোৱা নহৰু, আদা আৰু দিছোঁ কেঁচা জলকীয়া 3টা। কেঁচা জলকীয়া মই কাটি লোৱা নাই, হাতেৰে ভাঙি তাতে দি দিছোঁ। এইখিনি ৰঙচুৱাকৈ ভজাৰ পিছত ধুই থোৱা চয়াবিনখিনি দি দিছোঁ তাতে। প্ৰথমে ইয়াত দিছোঁ হালধি এচামুচ, নিমখ এচামুচ, গৰম মছলা আৰু তাতে দিছোঁ চিকেন মছলা। এইখিনি অলপ সময় ভাজি থাকিম। আৰু ইয়াতে দিছোঁ মই কাটি থোৱা বিলাহী এটা। এইখিনি অলপ সময় ভাজাৰ পিছত তাতে মই বাকী কাটি থোৱা জাতিলাও আৰু আলুটো দি দিম। জাতিলাও আৰু আলু এইখিনি ভালদৰে ভাজিব লাগিব। 5-10 মিনিটমান ভাজাৰ পিছত তাতে মই গৰম কৰি থোৱা পানী অলপ দি দিছোঁ। ভাজি হৈ গ'ল। প্ৰথমে এয়া ভাত পাতি লৈছোঁ। এয়া হ'ল জাতিলাও, আলু আৰু চয়াবিনৰ কাজি। এয়া হ'ল কুন্দুলি, ভেন্দি, আলু ভাজি। লগত এডোখৰ কাজি নেমু, এটা ভোট জলকীয়া আৰু আমৰ আচাৰ। আমৰ আচাৰ মই ঘৰতে বনোৱা দেই। আমাৰ থালি ৰেডি, এতিয়া খাবহে লাগে আৰু।